বন্ধু বান্ধৱীসকল, এই ভিডিঅ' সহায়ত আপোনালোকে কোনো দোকান নগৈ নাইবা কোনো অফিচলৈ নগৈ কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এপ্লাই কৰিব তাৰ বিষয়ে আলোচনা কৰিম। মই এপ্লাই কৰি যাম, লগতে আপোনালোকে এপ্লাই কৰি যাব। বৰ্তমান সময়ত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বহুত প্ৰয়োজন হৈ গৈছে। যদি এইখন চাৰ্টিফিকেট আপোনাৰ লগত নাই, তেতিয়াহ'লে আপুনি জব এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে খুব ভালেই কথা। তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়তে, নিজৰ মোবাইলৰ সহায়তে এপ্লাই কৰিব পাৰিব, ঠিক আছে? তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ এটাই ৰিকুৱেষ্ট, যাতে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, যাতে আৰু দুজনৰ সুবিধা হয় ভিডিঅ'টো চাই এপ্লাই কৰিবলৈ। এপ্লাই কৰিবলৈ আপোনালোকে সেৱা সেতু ৱেবছাইটলৈ যাব লাগিব। সেৱা সেতু ৱেবছাইটত গৈ এই জেগাটোত টাইপ কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ, EMPLOYMENTEX টাইপ কৰি দিলে আহি যাব, ঠিক আছে? ইয়াতে বহুত অপশ্যন দেখুৱাইছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইটোও আছে। মোৰ ভিডিঅ'টো হৈছে নতুনকৈ এপ্লাই কেনেকৈ কৰিব। আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ সহায়তো এপ্লাই কৰিব পাৰিব, উইদাউট আধাৰ কাৰ্ডৰ সহায়তো এপ্লাই কৰিব পাৰিব। ইয়াতে নাম্বাৰ 1 আৰু নাম্বাৰ 2 এই দুটাৰ সহায়ত আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ বনাব পাৰিব এইটো যে দেখুৱাম মই। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি লৈ ল'ব। নাম্বাৰ 1 নাম্বাৰ 2, মই নাম্বাৰ 2টো সিলেক্ট কৰি লৈ লৈছোঁ। 2 নম্বৰটোত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখলৈ এনেকুৱা এখন চাৰ্ট খোল খাব। ইয়াতে আপোনালোকে দুটা অপশ্যন দেখা পাইছে এপ্লাই উইথ আধাৰ। যদি আপোনালোকৰ হাতত আধাৰ কাৰ্ড আছে, প্ৰথমটো ক্লিক কৰিব, আৰু যদি এইটো ছেকেণ্ডটোত আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ড নাই, তেতিয়া উইদাউট আধাৰ কাৰ্ডটোত ক্লিক কৰিব। মই প্ৰথমটো ক্লিক কৰি লৈছোঁ, এপ্লাই উইথ আধাৰ, এইটোত ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন চাৰ্ট খোল খাব, ঠিক আছে? ইয়াতে লগইন হ'ব লাগিব। লগইন হ'বলৈ আপোনাৰ আগতে একাউণ্ট ক্ৰিয়েট হৈ থকা হ'ব লাগিব। যদি কৰা নাই, ৰেজিষ্টাৰ নাওত ক্লিক কৰি লওক। মই যিহেতু আগতে একাউণ্ট বনাই থোৱা আছে, সেইবাবে মই লগইনত ক্লিক কৰিম। আপোনালোকেও বনাই হোৱাৰ পিছত লগইনত ক্লিক কৰিব পাৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ এনেকুৱা এখন চাৰ্ট খোল খাব। ইয়াতে আপুনি ইউজাৰ নেম, মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ এইকেইটা দি আপুনি চাইন ইন কৰি ল'ব লাগিব। মই মোবাইল নাম্বাৰ দি কৰি ল'ম। মোবাইল নাম্বাৰটো দিয়াৰ পিছতে আপোনালোকে এই ঘৰটোত ক্লিক কৰিব। ক্লিক কৰি চাইন ইন কৰিব। চাইন ইন কৰাৰ পিছতে আপোনালোকৰ সন্মুখলৈ এখন চাৰ্ট খোল খাব। এইখন মোৰ হয়, আপোনালোকৰো এনেকুৱা এখন চাৰ্ট খোল খাব, ঠিক আছে? খোল খোৱাৰ পিছতে আপোনালোকে ওপৰলৈ যোনটো 3ডাল লাইন আছে, সেই ঘৰটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে কেইবাটাও অপশ্যন দেখা পাইছে, চাৰ্ভিচটোত ক্লিক কৰিব, ঠিক আছে? চাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফোনটোলৈ এনেকুৱা এখন চাৰ্ট খোল খাব। চাৰ্টখন ওপৰলৈ ঠেলিলে ইয়াত দেখা পাব লিষ্ট অফ চাৰ্ভিচ। ইয়াতে আপোনালোকে যি এপ্লাই কৰিব বিচাৰিছিলে সেয়া দেখা পাব। কেনেকৈ চাব মই এইটো দেখুৱাইছোঁ। ওপৰতে শ্ব' আছে, SHOW, তাতে 10 আছে, দেখা পাইছে? এই 10টোত আপুনি 100 কৰিব লাগিব। 10টোত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপুনি 100 কৰি ল'ব। ইয়াতে মই 100 কৰি ল'ম। 100 কৰি লৈছোঁ, ঠিক আছে? 100 কৰাৰ পিছত ওপৰলৈ ঠেলিব, এনেকৈ ঠেলি থাকিব, ঠিক আছে? ঠেলি থাকিব। ইয়াতে লাষ্টত দেখা পাইছে 1 2 3 4 5 এনেকৈ, আৰু ইয়াতে 7 কৰিব লাগিব। মই কৰি লৈছোঁ 7 কৰি লৈছোঁ, ঠিক আছে? ইয়াতে ৰেজিষ্ট্ৰেশ্যন বুলি আহি থাকিব। ইয়াতে যোনটো 664 নাম্বাৰ আছে, চাই আছোঁ, আপোনালোকে এনেকৈ চাব 664, ঠিক আছে? ওপৰলৈ তললৈ দি থাকিব। এইটো ওলাইছে 664, নাইবা আপোনালোকে 663, এই দুইটাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই যিহেতু আধাৰ কাৰ্ডৰ লগত লিংক কৰি এপ্লাই কৰিম, সেইবাবে মই
এই তলৰটোত ক্লিক কৰিম। ৰাইট চাইডে দুইটাতে এপ্লাই কৰিব পাৰিব আপোনালোকে। ৰাইট চাইডে দেখা পাব, ৰাইট চাইডে মই যোনটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা আছে অপশ্যন, সেইটোত মই ক্লিক কৰিছোঁ। ইয়াতে আপোনালোকে দেখা পাব দুটা অপশ্যন খোল খাইছে। এপ্লাই উইথ আধাৰ কাৰ্ডৰ লগত কৰিবনে এপ্লাই উইদাউট আধাৰ। আপুনি এপ্লাই উইদাউট আধাৰ কৰিলে তলতো কৰিব লাগিব। মই অলৰেডি আধাৰ কাৰ্ডৰ লগত এপ্লাই কৰিম, সেইকাৰণে প্ৰথমটো ক্লিক কৰি দিলোঁ। ইয়াতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব সেয়া দিয়া আছে। আপোনালোকে এই ঘৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আধাৰ অপশ্যন আছে। আধাৰ নাম্বাৰটো ইয়াত বহাই দিব। ষ্টেট আছামী থাকিব। ফুল নেম এজ ইন আধাৰ কাৰ্ডৰ ফুল নেমটো বহাব। ভেৰিফাই আধাৰ এইটোত ক্লিক কৰি দিব। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। OTPটো ইয়াত বহাই দি ভেৰিফাই কৰি দিব। ঠিক আছে, মই ভেৰিফাই কৰি দিওঁ। আপোনালোকেও ভেৰিফাই কৰি ল'ব। আধাৰ কাৰ্ড নথকাসকলে কেনেকৈ এপ্লাই কৰিব, ঠিক আছে। তাৰ বাবে মই যাব লাগিব বেক। মই বেক কৰি লৈছোঁ। ইয়াতে আছে এপ্লাই উইদাউট আধাৰ, এইটোত ক্লিক কৰিব লাগিব। মই ক্লিক কৰি লৈছোঁ, আপোনালোকেও ক্লিক কৰি ল'ব, ঠিক আছে। ক্লিক কৰাৰ পিছতে এনেকুৱা এখন চাৰ্ট খোল খাব। ইয়াতে আপোনালোকে ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে ইয়াতে প্ৰচিড যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকৈ পাৰ্চনেল ডিটেইলছ ওলাব। পাৰ্চনেল ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। সেইখন ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে আপোনালোকে ইয়াতে দেখা পাব নামটো, জেণ্ডাৰ, মোবাইল নাম্বাৰ নিজে আহি যাব। ইমেইল ID বহাব লাগিব। তাৰপিছতে ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেশ্যন, ইয়াতে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, কাষ্ট, কি কাষ্টৰ হয়, ঠিক আছে। ইয়াতে টিপি দিলে আপোনালোকৰ কি কাষ্টৰ হয় এইবোৰ ওলাই যাব, চিলেক্ট কৰি ল'ব। তাৰপিছত আহিলে গাৰ্জেন নেম, ইয়াতে গাৰ্জেন নেম বহালে বহাব, নবহালে নালাগে। তাৰপিছতে আহিলে এক্স ছাৰ্ভিচমেন, আপুনি যদি এক্স ছাৰ্ভিচমেন হয় য়েছ দিব, যদি নহয় ন' দিব। সেইটোত আপুনি হিন্দু হয়, মুছলিম হয়, খ্ৰীষ্টান হয়, যি হয় সেইটো দি দিব। তাৰপিছতে আহিলে মেৰিটেল ষ্টেটাছ, আপুনি মেৰিড নে আনমেৰিড সেইটো দিব। তাৰপিছতে আপোনাৰ কিবা মাৰ্ক আছে নেকি, মাৰ্ক আছে যিহেতুত দি দিব, ঠিক আছে। তাৰপিছতে আহিলে কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ, ইয়াতে প্লিজ চিলেক্ট এইটোত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিলে আপোনালোকে কি কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এপ্লাই কৰিছে, ইয়াতে বহুত অপশ্যন আছে। যোনটো আপোনালোকৰ হয় সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। তাৰপিছতে আপোনালোকে ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে ইয়াতে আপুনি দিব লাগিব হাইট, আৰু আপুনি কিমান কেজি সেইটো হয় দিব লাগিব। ইয়াতে আপুনি হাইট দিব, আৰু ইয়াতে নেক্সটটোত আপুনি দিব আপুনি কিমান কেজি, আৰু এই দুটা নিদিলেও হৈ যাব। যদি দিব বিচাৰে দিব পাৰিব, ঠিক আছে। তাৰপিছতে আপোনালোকে নেক্সটত আহিলে PWD যদি হয় ইয়াতে ক্লিক কৰিব। যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছতে ছেভ এণ্ড নেক্সট এইটোত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন চাৰ্ট দেখাব। এইখনত আপোনাক ছাকচেছফুল দেখাই দিছে, আগৰ পেজটো ছাকচেছ হৈ গৈছে। তাৰপিছতে আপোনালোকে ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে ইয়াতে আছে পাৰ্মানেণ্ট এড্ৰেছ, আপোনাৰ ঘৰৰ নাম বা এপাৰ্টমেণ্টৰ নাম, হাউচ নাম এইবোৰ দিব লাগিব। ইয়াতে মই আপোনালোকক জনাই দিছোঁ, ৰেড কালাৰ যোনকেইটা আছে সেইকেইটাহে আপোনালোকে ইয়াত বহালে হ'ব, বাকীকেইটা নালাগে বহাব, ঠিক আছে। ইয়াতে আপোনালোকে ঘৰৰ নাম্বাৰ, ব্লক নাম্বাৰ, এড্ৰেছ আছে, গাঁও হয়, ৱাৰ্ডটো কোনটো হয় সেইটো লিখি দিব। তাৰপৰা পোষ্ট অফিচ আছে, পুলিচ ষ্টেচন আছে, পিন নাম্বাৰ আছে। তাৰপিছতে ওপৰলৈ ঠেলিব, ডিষ্ট্ৰিক্ট হয়, চাব ডিভিজন আছে। তাৰপিছতে ৰেভিনিউ চাৰ্কুল কি হয়, ৰেচিডেঞ্চ কি হয় সেইটো আপোনালোকে বহাই দিব, ঠিক আছে। তাৰপিছতে নেক্সটটো দেখা পাইছে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ। আপোনাৰ যদি পাৰ্মানেণ্ট এড্ৰেছটো যদি ছেম হয় তেতিয়া য়েছ দিব, যদি ছেম নহয় ন'টোত ক্লিক কৰিব, ঠিক আছে।
নটোত ক্লিক কৰাৰ পিছত ওপৰলৈ ঠেলিব, ঠেলাৰ পিছতে যোনবোৰ অপশ্যন আছে অপশ্যনবোৰ চিলেক্ট কৰিব, চিলেক্ট কৰি লৈ ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। মই ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিছোঁ। তাৰপিছতে এনেকৈ এখন চাৰ্ট খোল খাব আপোনালোকৰ তাৰ সন্মুখত। ইয়াতে দেখা পাইছে ছাকচেছ, আগৰ যোনটো প্ৰচেছ সেইটো ছাকচেছ হৈ গৈছে। ঠিক আছে, তাৰপিছতে আহিলে নেক্সট আপোনাৰ ওপৰলৈ ঠেলিব। এতিয়া আছে এডুকেশ্যন স্কিল ডিটেইলছ, আপোনালোকৰ শিক্ষা। ইয়াতে আছে এডুকেশ্যন, হাই এডুকেশ্যন লেভেল আপোনাৰ কি হয় সেইটো ইয়াতে ক্লিক কৰি বঢ়াব। ইয়াতে আপোনাৰ আছে 9 পাছ, 10 পাছ, 12 পাছ, ITI, ডিপ্ল'মা, গ্ৰেজুৱেট, এনেকৈ বহুত অপশ্যন পাব, পষ্ট গ্ৰেজুৱেট। ঠিক আছে, আপোনালোকৰ যোনটো হয় সেইটো ইয়াতে বঢ়াই দিব। মই ছাপ'জ দিছোঁ 10 পাছ, 10 পাছটোকে ক্লিক কৰি দিছোঁ। তাৰপিছতে আপোনালোকে 10 পাছটো ক্লিক কৰাৰ পিছতে ইয়াতে বহুত অপশ্যন আছে। ইয়াতে কোৱালিফিকেশ্যন, কোৰ্চ, কোনটো বৰ্ডাৰ হয় সেইবোৰ আছে। মই ছাপ'জ আপুনি বেলেগ এটা যদি ক্লিক কৰে, ক্লিক কৰাৰ পিছতে আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে বঢ়াব লাগিব। মই দেখুৱাই আছোঁ, মই 10টোৱে আপোনালোকক বুজাই আছোঁ। আপোনালোকৰ কোৱালিফিকেশ্যন দিব, কোৰ্চ এইটো কোৱালিফিকেশ্যন 10 পাছ, কোৰ্চ 10 পাছ, বৰ্ডাৰ কোনটো বৰ্ডাৰ হয়, ছাবজেক্ট দিব, ইনষ্টিটিউট দিব, তাৰপিছতে এইটোত তাৰপিছতে আহিলে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, এইটোত কি হয় সেইটো দি দিব আপোনাৰ। তাৰপিছতে কোৰ্চ টাইপ সেইটো দিব, কোন চনত এডমিশ্যন লৈছিলে, কোন চনত পাছ কৰিছিলে। ঠিক আছে, পাৰ্চেণ্টেজ দিব, তাৰপিছতে আপলোড দিব লাগিব এখন চাৰ্টিফিকেট। ইয়াতে চিলেক্ট কৰি ব্ৰাউজাৰত গৈ আপলোড কৰিব, আপলোড মাৰ্কশ্বিট দি দিব। ঠিক আছে, তাৰপিছতে ওপৰলৈ ঠেলিব, ওপৰলৈ ঠেলাৰ পিছত ইয়াতে লিখা আছে ডু ইউ ৱেণ্ট টু এড এডিশ্যনেল চাৰ্টিফিকেট, কিবা আছে যদি য়েছ কৰি আপলোড কৰিব, যদি নাই ন'টোত ক্লিক কৰি লৈ ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। আপোনালোকে এবাৰ ভালকৈ চেক কৰি ল'ব, যদি শুদ্ধ আছে তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছতে এনেকুৱা এখন চাৰ্ট আপোনালোকৰ সন্মুখলৈ খোল খাব। ইয়াতে ছাকচেছ দেখুৱাই দিছে আগৰ প্ৰচেছটো। তাৰপিছতে আহিলে এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইলছ, ইয়াতে আপোনালোকে ফ্ৰেছাৰ্ছ নে এক্সপিৰিয়েঞ্চ হয় সেইটো ইয়াতে ক্লিক কৰিব। যদি ফ্ৰেছাৰ্ছটোত ক্লিক কৰিব আৰু এক্সপিৰিয়েঞ্চ থাকিলে এক্সপিৰিয়েঞ্চটোত ক্লিক কৰিব। ঠিক আছে, তাৰপিছতে ওপৰলৈ ঠেলিব। ইয়াতে লেংগুৱেজ আছে, আপুনি কি লেংগুৱেজ জানে ইয়াতে চিলেক্ট কৰিব লেংগুৱেজটো। তাৰপিছতে আপোনালোকে ক'ব পাৰেনে, লিখিব পাৰেনে, কি কৰিব পাৰে এইটো ইয়াতে লিখিব লাগিব, চিলেক্ট কৰিব লাগিব। মই দেখুৱাই দিছোঁ, আপোনালোকে ছাপ'জ ঠিক আছে, আপোনালোকে এই প্লাছ চিনটোত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ ইয়াতে দেখা পাব, মই ক্লিক কৰি দেখাই আছোঁ, ৰ'ব ৱেইট কৰিব। মই ক্লিক কৰিছোঁ, এই ক্লিক কৰাৰ পিছতে ইয়াতে লেংগুৱেজটো ওলাই গৈছে। আপোনালোকে কি লেংগুৱেজ এড কৰিব সেইটো লেংগুৱেজ ইয়াতে চিলেক্ট কৰি দিব। মই আছামিজটো চিলেক্ট কৰি দিছোঁ। তাৰপিছতে আপুনি ক'ব পাৰেনে, লিখিব পাৰেনে, কি কৰিব পাৰে এইটোত ক্লিক কৰি দিব, যি কৰিব পাৰে। তাৰপিছতে ক্লিক কৰাৰ পিছতে আপুনি পাৰে যদি তিনিটাই ক্লিক কৰি দিব। তাৰপিছতে আপুনি বিগিনাৰ নে এক্সপিৰিয়েঞ্চ আছে, আপোনাৰ এক্সপাৰ্ট হয় আপুনি, সেইটোত যোনটো হয় আপুনি সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এটা অপশ্যন হৈ গৈছে, যদি আৰু লেংগুৱেজ জানে, অসমীয়া বাহিৰে ধৰি লওক ইংলিছ, হিন্দী, নেপালী, বড়ো, যি জানে সেইটো এড কৰিবলৈ হ'লে আপুনি প্লাছ চিনটোত ক্লিক কৰিব লাগিব। মই প্লাছ চিনটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা অপশ্যন ওলাইছে, আপুনি ইয়াতে চিলেক্ট কৰিব পাৰিব ইংলিছ। মই ইংলিছ চিলেক্ট কৰি দিলোঁ। তাৰপিছতে আপুনি ইয়াতে ক'ব পাৰেনে, লিখিব পাৰে সেইটোত ক্লিক কৰি দিব, যি কৰিব পাৰে। তাৰপিছতে আপোনালোকে চিলেক্টত ক্লিক কৰিব পাৰিব। চিলেক্টত ক্লিক কৰি লৈ আপুনি নতুনকৈ শিকিছেনে ক'বলৈ বা আগৰ পৰাই এক্সপিৰিয়েঞ্চ আছে সেইটো ক্লিক কৰি দিব পাৰিব। ঠিক তেনেকৈ আপুনি ইয়াতে বিভিন্ন ধৰণৰ লেংগুৱেজ এড কৰিব পাৰিব। তাৰপিছতে তাৰপিছতে আপুনি স্কিল নে আনস্কিল সেইটোত যোনটো ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা নতুন এখন পেজ খোল খাব। ঠিক আছে, এইখন পেজখন আপুনি ওপৰলৈ ঠেলিব। এতিয়া ইয়াতে দেখা পাইছে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অফিচ যাব লাগিব। তাৰ বাবে আপোনালোকে ডেটটো চিলেক্ট কৰিব লাগিব।
কিমান কোনটো ডেটত যাব পাৰিব, তাৰপিছতে টাইমটো চিলেক্ট কৰিব লাগিব, কোনটো সময়ত আপুনি একুৰেট টাইমত পাবগৈ লাগিব। ঠিক আছে, তাৰপিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জ এইটোত ক্লিক কৰিব। মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছিলোঁ, সেইবাবে ইয়াতে শ্ব' কৰিব। আপোনালোকক দেখুৱাইছোঁ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ, এইটোতে আপোনালোকে ক্লিক কৰি দিব। মই এইটোতে ক্লিক কৰি দিছোঁ। তাৰপিছতে নেক্সট আছে, ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে য়েল্ল' কালাৰ যোনটো চেক এভেইলেবল এইটোত দেখা পাইছে, এইটোতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। আপোনালোকক ইয়াতে এটা কথা জনাই থওঁ যে আপোনালোকে যোনটো টাইম চিলেক্ট কৰিছে সেই টাইমটোতে আপোনালোকে পাবগৈ লাগিব, নহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব, আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব। তাৰপিছতে এইটো ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা এখন চাৰ্ট খোল খাব। আপোনালোকে এইখনত কি কৰিব লাগিব, ডকুমেণ্ট আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াতে প্ৰুফ অফ ৰেচিডেণ্ট, এজ, ইউনিক আইডেণ্টিফিকেশ্যন ডকুমেণ্ট, এনেকৈ যোনবোৰ ৰেট দিয়া আছে সেইবোৰ এপ্লাই কৰিব লাগিব। পাছপৰ্ট ফটো মই দেখাই আছোঁ। তাৰ বাবে আপোনালোকে প্ৰুফ ৰেচিডেণ্টত গৈ প্লিজ চিলেক্টত ক্লিক কৰি ইয়াতে আপোনালোকে ভোটাৰ কাৰ্ড চিলেক্ট কৰি ব্ৰাউজাৰত গৈ দি দিব পাৰিব। আৰু এজ প্ৰুফত আপোনালোকে এটা চিলেক্ট কৰি বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট আপোনালোকে যি দিয়ে ব্ৰাউজাৰত গৈ দি দিব পাৰিব। তেনেকৈ এইকেইটা আপোনালোকে ডকুমেণ্টকেইটা আপলোড কৰিব। সেইটোত আপোনালোকে পান কাৰ্ড দিব পাৰিব, তাৰপিছতে আপোনাৰ ফটো দিব পাৰিব। ফটো দিব লাগিব মানে ৰেড কালাৰ যোনকেইটা আছে সেইকেইটা আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছতে প্ৰচিডত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ইয়াতে এটা কথা জনাই থওঁ, আপোনালোকে ফাইনেল ছাবমিট কৰাৰ আগতে এটা পে'মেণ্ট কৰিব লাগিব 30-40 টকা মানৰ। এইটো আপোনালোকে নেট বেংকিং কৰিব পাৰে, যেনেধৰণে কৰে আপোনালোকে কৰিব পাৰিব। ঠিক আছে, পে'মেণ্ট কৰাৰ পিছতে আপোনালোকে এখন ৰিচিপ্ট পাব। সেই ৰিচিপ্টখন ভালকৈ ৰাখিব, সেই ৰিচিপ্টখনে আপোনালোকে জব এপ্লাই কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। কিবা কুৱেশ্যন আছে যদি মোক সুধিব পাৰিব।